বেক টু মাই চেনেল আৰু আশা কৰোঁ আপোনালোক ভালেই আছে। ময়ো ভালেই আছোঁ বাৰু, কিন্তু ইমান গৰম ভালে থকা বুলি ক'ব নোৱাৰিম। আৰু এইটো লৈ আহিছোঁ। এইটো কিয় লৈ আহিছোঁ, মই স্পেচিয়েলি আজি বনাম খাৰ, আৰু খাৰ বনাবৰ কাৰণে বস্তু কিবা কিবি লাগিব, আৰু সেইবোৰতো মই কাটি লৈ যাব লাগিব। আৰু কি নলৈ যাওঁ আপোনালোকক দেখুৱাওঁ, আৰু কি কেনেধৰণে বনাওঁ, কি লাগিব মোক গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম। ব'লক এতিয়া আমি আনিবলৈ যাওঁ। এতিয়া মই আনিবলৈ গৈ আছোঁ, এইখিনি হৈ গ'ল লোৱা। আৰু এতিয়া মই আনিবলৈ গৈ আছোঁ তিয়ঁহ। আমাৰ ঘৰতে তিয়ঁহ আছে, আৰু তাৰ পৰাই মই তিয়ঁহ লৈ যাম। এতিয়া গছৰ পৰা কাটিম আৰু লৈ যাম আৰু বনাম। এডাল তিয়ঁহৰ গছ আৰু ওপৰত তিয়ঁহ লাগিছে। মই কেনেকৈ আনিম ভাবিয়ে পোৱা নাই। এতিয়া আনিবতো লাগিবই, চাওঁ কেনেকৈ আনিব পাৰি। ইয়াতেও তিয়ঁহ লাগিছে, এইটো টিকলা হৈ আছে, ওচৰতে লাগিছে এইটো, আৰু ওপৰত আছে কিন্তু দেখা পোৱা নাযায়। সেইফালে আছে এটা লাগিছে, আৰু সিফালে ক'ৰবাত চাওক, মই আনিলোঁ তিয়ঁহ, তাৰপিছত আনিছোঁ এয়া ৰঙালাওৰ আগ। আৰু এতিয়া মই কি বনাম আৰু কেনেদৰে বনাম আপোনালোকক দেখুৱাই যাম। ব'লক। খাবলৈ যদিও টেষ্টি হয়, কিন্তু এইবোৰ আনিবৰ কাৰণে বহুত টান। একেবাৰে ওপৰত থাকে তিয়ঁহবিলাক, আনিবৰ কাৰণে ইমান বেছি টান, আৰু বনাবতো আছেই। তথাপিতো আনিছোঁ আৰু বনাম। ব'লক। তো মই এই যে তিয়ঁহৰ খাৰখিনি বনাম, ইয়াতে এটা ভাত কেৰেলা আৰু মই যিখিনি ৰঙালাওৰ পাত ইয়াতে আনি থৈ দিছিলোঁ, সেই ৰঙালাওৰ পাতখিনিও ইয়াতে দি দিম। কিয়নো ৰঙালাওৰ পাত আৰু যদিহে ইয়াতে এটা ভাত কেৰেলা দিয়া হয়, তেতিয়াহ'লে তিয়ঁহৰ খাৰখিনি খাবলৈ আৰু বেছি সোৱাদ হয়। সেইকাৰণে এই দুটা বস্তু মই ইয়াতে দি দিম। ফ্ৰেণ্ডছ, এইখিনি মোৰ কাটা হৈ গ'ল, গোটেইখিনি কাটি লৈছোঁ। আৰু ইয়াতে দিছোঁ ভাত কেৰেলাও দিছোঁ এটা, আৰু এইবাৰ এইখিনি মই ধুনীয়াকৈ ধুই ল'ম। ফ্ৰেণ্ডছ, মোৰ ধোৱা হৈ গ'ল এইখিনি। আৰু ইয়াতে মই লৈছোঁ 3টা শুকান জলকীয়া, আৰু সৰু চামুচ এখনৰে আধা চামুচতকৈ অকণমান কম চৌদা লৈছোঁ। ইয়াতে মই দি দিছোঁ 3টা শুকান জলকীয়া, আৰু এতিয়া মই দি দিম ইয়াতে পাঁচফোৰণ দি দিলোঁ এইখিনি, আৰু এইখিনি মই অকণমান ভাজি ল'ম। এতিয়া মই কাটি থোৱা গোটেইখিনি বস্তু ইয়াতে দি দিছোঁ, আৰু দেখিছে নহয় কেৰাহীখন গৰম হৈ আহিছিলে, সেইকাৰণে গোটেইখিনি দি দিছোঁ। আৰু এতিয়া মই এইখিনি লৰাই আছোঁ। আৰু এতিয়া মই ইয়াতে দি দিম সোৱাদ অনুসৰি অকণমান নিমখ। ইয়াতে মই নিমখ দি দিলোঁ। ইয়াতে মই চৌদাখিনি দি দিম। এতিয়া মই ধুনীয়াকৈ ঢাকনিখন দি দিলোঁ ইয়াতে, আৰু এতিয়া মই ঢাকনিখন উঠাই দিলোঁ। দি এইখিনি চাওক অকণমান হৈ গৈছে, আৰু ইয়াতে মই দিছোঁ এগিলাচ পানী। আৰু এয়া চাওক খাৰখিনি ধুনীয়াকৈ হৈ গ'ল। এয়া চাওক মই খাৰখিনি ৰাখি দিছোঁ, আৰু কিমান ধুনীয়া হৈছে দেখিবলৈ আপোনালোকে চাওক। আৰু ইমান কম সময়ৰ ভিতৰত ইমান ধুনীয়াকৈ হৈ গ'ল। আপোনালোকক দেখুৱালোঁ খুব কম সময়ৰ ভিতৰত কেনেদৰে এই
যেটো খাৰ বনালো কেনেদৰে খুব কম সময়ৰ ভিতৰত এই খাৰবিধ বনাব পাৰি সেয়া মই আপোনালোকক দেখুৱালো আপোনালোকৰ মোৰ ভিডিওটো ভাল লাগিছে তেতিয়াহলে প্লিজ লাইক কৰিব কমেন্টত জনাব কেনেকুৱা লাগিল চাই আৰু শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকৰ আগলৈ মোৰ ভিডিওবোৰ চাবলৈ মন আছে বা ভিডিওবোৰ চাই ভাল লাগিছে তেতিয়াহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ আহিছো ইমানেই থ্যাংক ইউ বাই বাই